এয়া গাইছ আমাৰ ভাত আহি গ'ল। বাতি ধুই আহিছে ন? এয়া এতিয়া খাবলৈ বহিছো। ভাত আহিছে, বাতি ধুই ধুনীয়া ধুনীয়া আইটেম। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে আশা কৰোঁ। এয়া আজি আমি ফুৰিবলৈ আহিছোঁ, ৰেষ্টুৰেণ্টত আহিছোঁ। মানে আমাৰ সৰু সুৰাকৈ বিবাহ বাৰ্ষিক দিন আছিলে, এনিভাৰ্চাৰী। সেই গতিকে সৰু সুৰাকৈ আমি নতুনকৈ খোলা ৰেষ্টুৰেণ্টখনতে আজি আমি এনিভাৰ্চাৰী উপভোগ কৰোঁ বুলি ভাবিছোঁ। ইমান ডাঙৰ স্পেচিয়েল নহয়, সৰু সুৰাকৈ ভাত খাম, কেক কাটিম, তেনেকৈ ভাবিছোঁ। আহিছোঁ আৰু আহক কি কৰোঁ। এয়া আমাৰ সকলোৱে বহিছে, আমাৰ বেটা আছে লগত, এইগৰাকী মোৰ মানুহজনী অঞ্জুমণি। তাই ভিডিঅ' নিজে বনাইছে, তাই একো কোৱা নাই, খালি বনাইছেহে ভিডিঅ'। হেপ্পী এনিভাৰ্চাৰী, হেপ্পী এনিভাৰ্চাৰী। অৱশেষত মই ভিডিঅ'টো বনাবলৈ লৈছিলোঁ, কিন্তু কথা ক'বলৈ লওঁতে নক'লোঁ আৰু। কথা চথা নোকোৱাকৈ ভিডিঅ'টো বনালোঁ, পিছতে কৈ দিম দে বুলি ভিডিঅ'কে কৰিলোঁ অলপমান। আমাৰ বেটাক কি দেখুৱাইছে, চাকুখন দেখুৱাইছে। কেক কাটো কাটো কৰিয়ে আছে আমাৰ বেটাই, কাটিবই মানে কেক কাটো কাটো কৰিয়ে আছে। কেক কাটিম আমি। আমাৰ আজি 7th এনিভাৰ্চাৰী, মানে 7টা বছৰত সোমাল, 6টা বছৰ পাৰ কৰিলোঁ। আমাৰ সুখ শান্তিৰে জীৱনটো পাৰ হ'ল 6টা। আগলৈকে জীৱনটো আমাৰ গোটেই চিৰ জীৱন যেতিয়ালৈকে জীয়াই থাকোঁ, তেতিয়ালৈকে একেলগে সুখ শান্তিৰে যাবলৈ আশীৰ্বাদ কৰিব আপোনালোকে। এই হেপ্পী এনিভাৰ্চাৰী ধুনীয়াকৈ লগাই দিয়া হৈ গৈছে। ইমান এটা হেৰি নহয়, ৰেষ্টুৰেণ্টত আহিছোঁ, লোকৰ জেগাত ইমান এটা আমি হেৰি কৰা নাই, তথাপি ভাল লাগিছে। বাঁহ বেতেৰে বনোৱা, ইমান ধুনীয়া লাগিছে। টেবুল চেয়াৰ, ঘৰ, আৰু পিছফালে বহুত জেগা আছে। আমি আমাৰ বেটাই কেক কাটো কাটো কৰি থকা, উৎপাত কৰি থকা কাৰণে দে কাটি দিওঁ জল্দি। কেক কাটি কৰি ভাত চাত খাই বৈ যাম। আমাৰ এগৰাকীক আকৌ ভিডিঅ' কৰিবলৈ দিছিলোঁ, ভিডিঅ'টো বেকাৰ কৰি দিলে মোবাইলটো। দেখিছে নহয়, মোৰ আকৌ বেকাৰ হৈ গ'ল। আপোনালোকে চাব কষ্টকৈ, লাইক এটা কৰি দিব ভিডিঅ'টো, ভাল লাগিলে কমেণ্ট কৰি দিব, ক'ৰ পৰা চাই আছে। পাৰিবা খোৱা, বেছিকৈ নাখায়, বেছিকৈ খালে পেট বিষাম মিছা কেক নহয় বেটা। অৱশেষত ফাইনেলি কেক চেক কটা হৈ গ'ল। এতিয়া ইয়াত দেখিছোঁ মই কেক খাই পিনে মুখত কেক লাগি আছে বুলি বাৰে বাৰে মুখখন মুচি আছোঁ।
এয়া দেখুৱাইছোঁ কেক চেক কাটি শেষ হৈ গ'ল আৰু কেক খালোঁ সকলোৱে ৰেষ্টুৰেণ্টৰ মালিককো দিলোঁ লগত থকা দুজন ল'ৰাকো দিলোঁ খালে ভাল লাগিছে সকলোৰ লগত মিলি জুলি ইমান মানুহ নাই ৰেষ্টুৰেণ্টখনত অৱশেষত আকৌ লাষ্টত আমাৰ খানা আহি গ'ল এয়া মটৰ পনীৰ আৰু টোপোলা ভাত দিছে দেই টোপোলা ভাত কৈছিলোঁ অৰ্ডাৰ 135 টকা থালি পনীৰ 2 কেৰাহী দিছে যিমান খাব পাৰে খাওক পনীৰ আপোনালোকে আহিব পাৰে ৰেষ্টুৰেণ্টখনত এইখন আছে ডিব্ৰুগড় ৰাজগড় 4 লাইনৰ ওচৰত যিটো 4 লাইন যায় যিটো এইটো ৰাস্তাটো কোনফালে যায় এইফালে কমাৰ চুক এইফালে আপোনালোকে হেৰি যোৱা ৰাস্তাটোকে আহিলে হ'ব এইটো সোণাৰী যোৱা ৰাস্তাটোকে আহিলে লেফ্ট ছাইডে অলপমান আগলৈ গ'লে পাই যাব এই ৰেষ্টুৰেণ্টখন নতুনকৈ খুলিছে এবছৰমান হৈছে চাগে এবছৰমানো হোৱা নাই ভালকৈ ধুনীয়া মানে লোকেশ্যনটো ধুনীয়া ফটো চটো ৰিলছ বনাবলৈ ভিডিঅ' বনাবলৈ ধুনীয়া জেগা আছে আপোনালোকে আহিব পাৰে আমাৰ বেটাই খেল খেলিছে ভাত নাখায় তাক পনীৰকে খুৱাইছোঁ যিমান পাৰোঁ পনীৰ ডাঙৰ পিচ আছে পনীৰ মানুহজনীক সুধিছোঁ আৰু লাগে নেকি বুলি নালাগে কৈছে পেট ফুল হৈ গৈছে হেনো তাৰ আৰু আমাৰ ওচৰতে এই পিছফালে বহি থকাজন ৰেষ্টুৰেণ্টৰ মালিক হয় তেখেত আকৌ আমাৰ লগত ধুনীয়াকৈ বহি কথা পাতি আছে আমাৰ লগত বহি যেন আমি ৰেষ্টুৰেণ্টত যোৱা নাই আমি যেন আলহী খাবলৈহে গৈছোঁ এনেকুৱা অনুভৱ হৈছে আমাৰ ইমান ভাল শুশ্ৰূষা ইমান ভাল ব্যৱহাৰ মালিকৰ কোন ৰেষ্টুৰেণ্ট মালিক কোন হোটেলৰ মালিকে এনেকুৱা কাষ্টমাৰ লগত বহি কথা পাতিব অৱশেষত আমাৰ লাষ্টত খানা পিনা হৈ গ'ল আৰু এতিয়া আগ চাইডৰ ভিউটো চাওক যিটো ৰেষ্টুৰেণ্টৰ আগফালে ৰাস্তাটো এইটো ৰাস্তাই যাব আপোনালোকে মৰাণ যাব পাৰিব ৰাজগড় যাব পাৰিব ডিব্ৰুগড় টাউনলৈ যাব পাৰিব এইখনেই ৰেষ্টুৰেণ্টৰ ভিউ চাই লওক ভালকৈ আগফাল চাইডটো এইটো আমাৰ বেটা আকৌ ধুনীয়া খেলি আছে দেই ভাল লাগিছে ইমান বেয়া লগা নাই ধুনীয়াকৈ সজাইছে মানে বাঁহ বেতেৰে সজোৱা হয় ভিতৰৰ লোকেশ্যন আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এয়া আকৌ মোৰ মানুহজনী ৰিলছ বনাই বোলে পিছফালে ঘৰ এনেকুৱা ঘৰ বনাই থৈছে চাংঘৰ ধুনীয়া লাগে লাইট চাইট দি এয়া গাইছ ইয়াত ফটো মাৰিলোঁ ৰিল বনালোঁ ইয়াত আৰু ইয়াতো ইমান ধুনীয়া জেগা আছে বৈ আৰু ক'ত যাম এইটা কিটা নকৰে আৰু আজি ৰাতি আহিছোঁ ন কিবা এটা ভাল লাগিছে বেছি ফূৰ্তি কৰিছোঁ আৰু